তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আমি আহি আছোঁ এখন উদ্যানলৈ। মোৰ ৰুমৰ ওচৰতে, শৰাইঘাট দলংখনৰ ঠিক ওচৰতে আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে। উদ্যানখন হৈছে শৰাইঘাট ৰণ স্মৃতি উদ্যান। বহুদিনৰ পৰা ইচ্ছা আছিল অহাৰ, আৰু যিহেতু এই উদ্যানখনতে শৰাইঘাট যুদ্ধৰ বহুত জানিবলগীয়া কথা আৰু বহুত পুৰণি স্মৃতি কিছুমান আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। আজি তোমাৰে মুখনি বিচাৰি আমনি মুকৰে ৰুদালিৰে পৰা জোনাকীৰ বুকুচাত তুমিয়ে আছা প্ৰতিক্ষণে। তুমি কিনো মায়া সানিলা গোপনে, আকাশে বতাহে মনুৰে দূৰলে, পুৱাৰে অৰুণে তোমাকে আদৰে, বুকুৰ কথাবোৰ উৰি যায় সুৰেৰে, বলিয়া মৰমৰ ভাষাৰে চিঠি, অতিকৈ আপোন সপোন মোৰ তুমি। আজি তোমাৰে মুখনি বিচাৰি আমনি মুকৰে, ৰুদালিৰে পৰা জোনাকীৰ বুকুচাত তুমি আছা প্ৰতিক্ষণে। বন্ধুসকল, এই টাৰ্নেলটো শৰাইঘাট দলঙৰ তলৰে হয়। শৰাইঘাট দলংখনৰ তলেদি আমি পাৰ হৈ আহিছোঁ। মৰিচিকা হৈ তোমাৰে দিছায়া কাষলে আহি মোক কলে বহু কথা, মৰিচিকা হৈ তোমাৰে দিছায়া কাষলে আহি মোক কলে বহু কথা, দুখে নিউঠে বুকুৱে দিনবে চুবলে খুজিলে, হেৰাই দু চকুতে নীৰৱে নীৰৱে আজি চিঞৰে মোৰ মনে ৰাতি, নাই তুমি কাষত তথাপিও আছা, কোনেও নেজানে তোমাৰ এই ঠিকনা, ডাৱৰ মাতিলা নালিলা বাৰিষা, অভিমানী তুমি বুজিও নুবুজা, বলিয়া মৰমৰ ভাষাৰে চিঠি, অতিকৈ আপোন সপোন মোৰ তুমি। বন্ধুসকল, আমি ফাইনেলি আহি শৰাইঘাট ৰণ স্মৃতি উদ্যানখন পালোহি। কিন্তু অতি দুখ লগা কথা যে উদ্যানখন এতিয়াও বন্ধ হৈ আছে, কাৰণ কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখন এতিয়াও বন্ধ হৈ আছে। কিন্তু তথাপিও আমি আপোনালোকক যিমান পাৰোঁ ইয়াৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। সেই বন্ধুসকল, এইখনেই হৈছে শৰাইঘাট ৰণ স্মৃতি উদ্যানৰ গেট, আৰু ইয়াৰ ভিতৰতে আছিল শৰাইঘাট যুদ্ধৰ বহু স্মৃতি আৰু বহুত জানিবলগীয়া কথা। ওচৰতে এটা গণেশ মন্দিৰ আছে, আমি আপোনালোকক তালৈ অকণমান লৈ যাম। সেই বন্ধুসকল, আপোনালোকে সেইফালে চাওক, দেখিব যে উদ্যানখনৰ সিপাৰেই আছে ব্ৰহ্মপুত্ৰ নদীখন, মানে ব্ৰহ্মপুত্ৰ নদীৰ ঠিক পাৰতে আছে এই উদ্যানখন। খুব সুন্দৰ ঠাইত খুব সুন্দৰভাৱে উদ্যানখন আছে। ভিতৰত আপোনালোকে দেখিব শিলৰ কিছু মূৰ্তি, আৰু এই মূৰ্তিবোৰেই প্ৰকাশ কৰিছে সেই সময়ৰ শৰাইঘাট যুদ্ধৰ কিছু বৰ্ণনা। শৰাইঘাটৰ বীৰ লাচিত বৰফুকন আৰু লগতে সেই সময়ৰ সৈনিকসকলে কেনেদৰে শৰাইঘাট যুদ্ধ কৰিছিল, সকলোবোৰ মূৰ্তিত শিলত খুব ধুনীয়াকৈ অঁকা আছে।
চ' বন্ধুসকল, ওচৰতে যিহেতু মন্দিৰটো আছে, আমি ভিতৰত নোসোমাওঁ, কিন্তু বাহিৰৰ পৰা এপাক চাই যাম। সেই বন্ধুসকল, আজি আমি আহিছিলোঁ শৰাইঘাট উদ্যানলৈ চাম বুলি, কিন্তু ক'ভিড প্ৰট'কলৰ কাৰণে শৰাইঘাট উদ্যানটো বন্ধ থাকিলে, গতিকে আমি এতিয়া যাবগৈ ওলাইছোঁ। ত' এইজনী এইফালে মন ৰৈ আছে, এইফালে মই আজি চাব নাপালোঁ, কিন্তু আপোনালোকক যি ফটো মাৰিলোঁ বা অহাৰ কিছুমান মুহূৰ্ত আপোনালোকক দেখাম। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ। আকৌ যদি